নমস্কাৰ দৰ্শক, আজি মই আপোনালোকৰ কাৰণে পেষ্টাৰ বাকলিৰ পৰা বনোৱা এটা ৱাল হেঙিঙৰ আইডিয়া লৈ আহিছোঁ। ইয়াৰ কাৰণে মই ৰেক্টেংগুলাৰ শেপৰ বা আয়তাকাৰ কাঠৰ টুকুৰা এটাত প্ৰথমতে ক'লা ৰং মাৰি লৈছোঁ। এয়া মই কিছুমান পেষ্টাৰ বাকলি লৈছোঁ আৰু পেষ্টাৰ বাকলিখিনিৰ ওপৰত অৰেঞ্জ কালাৰ বা কমলা ৰঙৰ এক্ৰিলিক পেইণ্ট লগাই লৈছোঁ। এক্ৰিলিক পেইণ্ট ব্যৱহাৰ কৰিলে বহুত সোনকালে শুকাই যায়, সেইটো কাৰণে আমাৰ পিছৰ কামখিনি কৰিবলৈ সোনকাল হৈ যায়। সেইটো কাৰণে মই বেছিভাগ কামত মোৰ এক্ৰিলিক পেইণ্টটোৱেই ব্যৱহাৰ কৰোঁ। পেষ্টাৰ বাকলিটো মই বাহিৰৰ ছাইডটোতে ৰং কৰিছোঁ, ভিতৰৰ ছাইডটোত মই ৰং কৰা নাই। আৰু অলপ পেষ্টাৰ বাকলি লৈ মই ইয়াত গ্ৰীণ কালাৰ বা সেউজীয়া ৰং লগাই লওঁ। এতিয়া মই চক পেঞ্চিলৰ সহায়ত কাঠৰ টুকুৰাটোৰ ওপৰত এটা ড্ৰয়িং বনাই লৈছোঁ। ফুলবিলাক বনাবৰ কাৰণে কিছুমান মই চিন দি লৈছোঁ। লগতে গছজোপাৰ কিছুমান ডালো আঁকি লৈছোঁ। ৰং লগোৱা পেষ্টাৰ বাকলিবোৰ ভালদৰে শুকাই যোৱাৰ পিছত এতিয়া মই বাকলিবোৰৰ পিছফালে ফেভিকল আঠা লগাই দিম আৰু মই কাঠৰ টুকুৰাটোৰ ওপৰত লগাই যাম। ফেভিকল আঠা লগালে পেষ্টাৰ বাকলিবোৰ খুব ধুনীয়াকৈ কাঠৰ টুকুৰাটোৰ ওপৰত লাগি ধৰিব আৰু অতি সহজতে এৰাই নাযায়। আঠা লগাবৰ কাৰণে আপোনালোকে ফেভিকলৰ সলনি গ্লু গানো ব্যৱহাৰ কৰিব পাৰে। এনেদৰে মই কাঠৰ টুকুৰাটোৰ ওপৰত কেইবাবাহু ফুল বনাই যাম। মাজে মাজে 3টা পেষ্টাৰ বাকলি ব্যৱহাৰ কৰি ফুলৰ কলি নিচিনাও বনাই দিছোঁ। কাঠৰ টুকুৰাটোৰ ওপৰত এয়া মই কেইবাবাহু ফুল বনাই ল'লোঁ। সেউজীয়া ৰং লগোৱা পেষ্টাৰ বাকলিবোৰ ব্যৱহাৰ কৰি এতিয়া মই কিছুমান পাতো বনাই দিম। কাঠৰ টুকুৰাটোৰ তলফালে সেউজীয়া ৰং কৰা পেষ্টাৰ বাকলিৰ সহায়ত কেইবাটাও পাত বনাই দিছোঁ। এয়া মই পেষ্টাৰ বাকলিৰে কেইবাটাও ফুল আৰু পাত বনাই ল'লোঁ। এতিয়া মই মল্ডেড ক্লেৰ 2টা পেকেট সমপৰিমাণ মিলাই আটাৰ নিচিনাকৈ মঠি ল'ম। মল্ডেড ক্লেটো খুব ভালদৰে মঠিব লাগিব, কাৰণ মঠাটো যদি ভাল নহয় তেতিয়াহ'লে পিছত ব্যৱহাৰ কৰিবলৈ অসুবিধা হ'ব, কাৰণ মাজে মাজে ফাট মেলি যাব। মল্ডেড ক্লেটো এতিয়া মই খুব ভালদৰে মঠি হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা সৰু সৰু কিছুমান বলৰ নিচিনা বনাই ল'ম। এই বলবোৰ এতিয়া মই হাতেৰে অলপ প্ৰেছ কৰি পেলাই চেপেটা কৰি লওঁ আৰু ফুলৰ মাজ অংশত লগাই দিম। মল্ডেড ক্লেৰ পৰা এতিয়া মই কিছুমান ৰছীৰ নিচিনা বনাই লৈছোঁ। মল্ডেড ক্লেৰ পৰা বনোৱা এই ৰছী নিচিনা টুকুৰাবোৰ মই এতিয়া ফেভিকল আঠা ব্যৱহাৰ কৰি কাঠৰ টুকুৰাটোৰ ওপৰত লগাই যাম। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আগতীয়াকৈ পাই যাব। আজিৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভাল পাইছে নে বেয়া পাইছে। যদি কিবা ভুল দেখিছে সেইখিনিও আঙুলিয়াই দিব, মই তেতিয়া ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিম। আৰু যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে চাই পেলাই, তেতিয়া ময়ো অলপ আনন্দিত হ'ম। ভিডিঅ' চাই থকা সকলে কোনোবাই যদি পেষ্টাৰ বাকলিবোৰ পেলাই নিদিয়াকৈ কিবা বনায় তেতিয়াহ'লে আপোনালোকে কমেণ্টত দেখাবচোন। সেইখিনি চাই পেলাই কিবা শিকিব পাৰিম বা অন্যও শিকিব পাৰিব। এয়া চাওক, মল্ডেড ক্লেৰ পৰা মই কেইবাটাও ডাল বনাই ল'লোঁ। এই ডালখিনিত মই মটীয়া ৰং বা ব্ৰাউন কালাৰ লগাই ল'ম। ফুল কেইপাহৰ মাজৰ অংশত লগোৱা মল্ডেড ক্লেখিনিৰ ওপৰত এতিয়া মই হালধীয়া ৰং লগাই ল'ম।
ৰংবিলাক ভালদৰে শুকুৱাৰ পিছত মই এতিয়া ওপৰত বাৰ্নিছ লগাই দিম। বাৰ্নিছ লগাই ল'লে এটা শাইনিং লুক আহে আৰু ই সোনকালে বেয়া হৈ নাযায়। এয়া চাওক মোৰ ৱাল হেঙিংটো কমপ্লিট হৈ গ'ল। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে সকলোকে নমস্কাৰ জনাই আজিলৈ ইমানতে সামৰিছোঁ।